বোকাখাতত গড় হত্যাকাৰীৰ মুখ ঠেকেচা বৰপেটাত ভোলাৰ মাক জিকিল পিছে মানকাছাৰৰ ইংলিছ বাইদেউহে বেয়াকৈ হাৰিল পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কেইগৰাকীমান বিশেষ প্ৰাৰ্থীৰ প্ৰতি ৰাইজৰ চকু প্ৰচাৰৰ দিনৰে পৰা ভালদৰে পৰিছিল এওঁলোক জিকে নে হাৰে তাক লৈ চলিছিল জল্পনা কল্পনা প্ৰথমে সাংঘাতিক চৰ্চালৈ আহিছিল মানকাছাৰৰ এখন ব্যক্তিগত কলেজৰ এইগৰাকী ভাইচ প্ৰিন্সিপাল বাইদেউ কংগ্ৰেছ দলৰ পৰা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বাইদেউৰ জ্ঞানৰ গভীৰতাই ৰাজ্যবাসীক যিদৰে আমোদ দিছিল সেইদৰে ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল অসমৰ ৰাজ্যপাল ৰাজ্যপাল একচুৱেলি মই মানে ইংলিছ মিডিয়ামৰ হয় মই মানে ইংলিছত কৰিছোঁ শ্বিলং অসমৰ জিলা মাত্ৰ এখন বুলিহে জনা এইগৰাকী বাইদেৱে আকৌ অসমীয়া হেনো ভালদৰে কবই নোৱাৰে সেই এই ইংলিছ বাইদেউক ইংলিছত সোধোতেও ওলট পালত উত্তৰ How many districts in Assam? How many what? Districts in Assam? District. Why? In Assam there is one district only, no? ইমানৰ পিছতো ৰাইজে আৰু কেনেকৈনো বাইদেউক ভোটটো দি জিকায় সেই নিৰ্বাচনৰ ফলাফলত ইংলিছ বাইদেউ থাকিল বেকফুটত তাৰ পিছতে সাংঘাতিক চৰ্চাত আছিল বোকাখাতৰ অগপ দলৰ পৰা টিকেট লাভ কৰা এইটো একালৰ কৰ হত্যাকাৰী গণেশ দলে মৰি ধনশ্ৰী পঞ্চায়তত অগপ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা এই গণেশ দলে পূৰ্বে কেইবাবাৰো গৈছে জেললৈ কৰ হত্যাত জড়িত গণেশৰ বিৰুদ্ধে চলি আছে গোচৰ তৎসত্বেও অগপৰ সভাপতি অতুল বৰাৰ সমষ্টিত অগপ দলৰ হৈ টিকেট লাভ কৰি গণেশ দলেই খালে মুখ ঠেকেচা এইবাৰ বলক বৰপেটালৈ ৰং চেনেলৰ ছুপাৰহিট ধাৰাবাহিক বৰলাকাইৰ অন্যতম চৰিত্ৰ এইগৰাকী ভোলাৰ মাক নাম দেৱজানী গায়ন বৰলাকাই ভোলাৰ মাকৰ চৰিত্ৰটিক সাৰথি কৰি বিজেপি দলৰ পৰা সুন্দৰদিয়াৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে প্ৰতিদ্বন্দ্বিতা কৰি অৱশেষত জয়ৰ মুখ দেখিলে ভোলাৰ মাকে অৱশ্যে ভোলাৰ মাকক নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিশেষ সহায় কৰিছিল ভোলা আৰু কেৰপাই ব্যুৰ ৰিপৰ্ট নিউজ লাইভ।